নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত লখিমপুৰ মেডিকেল কলেজত অনলাইন এপ্লাই কেনেদৰে কৰিব, গ্ৰেড 3 আৰু 4 ৰ পোষ্ট আহিছিল আৰু ইয়াত কোৱালিফিকেশ্যন কি লাগিব তাৰে ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো। আপোনালোকে যদি চোৱা নাই তেনেহ'লে আই বটনত যাই চাব পাৰে। বন্ধুসকল, আজি এই ভিডিঅ'টোত অনলাইন এপ্লাই কেনেদৰে কৰিব এই ভিডিঅ'টোত সকলো ডিটেইলছ জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, ডিছক্ৰিপশ্যনত মই এটা লিংক দিম, তাত গৈ আপোনালোকে এইটো পেজত আহিব পাৰে আৰু আপুনি যদি মোবাইলত ব্যৱহাৰ কৰিছে তেতিয়াহ'লে ক্ৰম ব্ৰাউজাৰত যাব আৰু তাত তিনিটা ডটত যাই ডেস্কটপ মোডত যাব। বন্ধুসকল, এনেকুৱা ইণ্টাৰফেচ অহাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে সকলোবোৰ ডিটেইলছ ইয়াত দিয়া আছে, আপোনালোকে পঢ়িবও পাৰে। তাৰপিছত আপোনালোকে ইয়াত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ যিটো কলেজ নেম সেইটো চুজ কৰিব দিছে। কলেজ নেম হৈছে লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নৰ্থ লখিমপুৰ। এইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিলে। এণ্টাৰ কৰি দিয়াত আপোনাৰ ইয়াত আহিছে চিলেক্ট গ্ৰেড 3 নন টেকনিকেল। ইয়াত আপোনালোকে নন টেকনিকেলটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ ওপেন হৈছে। আপোনাৰ আহিছে পোষ্ট কোনটোত আপুনি এপ্লাই কৰিব খুজিছে। ইয়াত আপোনাৰ আছে ড্ৰাইভাৰ, মই ড্ৰাইভাৰত চিলেক্ট কৰিলোঁ। ড্ৰাইভাৰত চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ছাবমিট যিটো দিয়া আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনাৰ যিটো নাম সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আপুনি নামটো এণ্টাৰ কৰিব লাগিব, মই দেখাই দিছোঁ। ইয়াত যিটো আপোনাৰ নাম আছে সেইটো আপুনি ইয়াত লিখি দিব লাগিব। আপোনাৰ ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম ইয়াত আপুনি লিখি দিব লাগিব। তাৰপিছত আপুনি ইয়াত যিটো আপোনাৰ ফাদাৰ মাদাৰ এইবোৰ এড্ৰেছ আপুনি ইয়াত এণ্টাৰ কৰি দিলে হ'ল। ইয়াত দিয়া হোৱাৰ পিছত আপোনাৰ যিটো জেণ্ডাৰ সেইটো দিব লাগিব, মেল ফিমেল, আৰু এইটো আপোনাৰ জেণ্ডাৰ আছে ট্ৰেন্সজেণ্ডাৰ, এইটো দি দিব লাগিব। আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত চিলেক্ট কৰিব লাগিব আৰু চেক কৰাৰ পাছত অট'মেটিকলি ইয়াত যিটো আপোনাৰ ডেট অফ বাৰ্থ সেইটো আনি দিব। দিয়া হোৱাৰ পিছত আপোনাৰ যিটো বাৰ্থ প্লেচ সেইটো আপুনি ইয়াত টাইপ কৰি দিলে হ'ল আৰু পুলিচ ষ্টেচন অৰ্থাৎ আপোনাৰ ঠাইখিনি যিখিনিত আপুনি জন্ম হৈছিল সেইটো ইয়াত দিব। ইয়াত আপোনাৰ পুলিচ ষ্টেচন আৰু আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ যিটো তাৰপিছত আপুনি ইয়াত যিটো দিয়া আছে প্ৰেজেণ্ট এড্ৰেছ, আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো ইয়াত দি দিব। আৰু যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ বেলেগ হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে পাৰ্মানেণ্ট এড্ৰেছটো দি দিব। আৰু যদি একে হয় সেনে আপুনি ইয়াত চেম ইয়াত ক্লিক কৰি দিব, চেম এজ। তাৰপিছত আপুনি ইয়াত যিটো আপোনাৰ মোবাইল নাম্বাৰ দিয়া আছে মোবাইল নাম্বাৰটো দিব, ফোন নাম্বাৰটো আপুনি ইয়াত দি দিব। আপোনাৰ ইমেইল আইডিটো দি দিব আৰু আপোনাৰ চিলেক্ট কৰি দিব লাগিব আপুনি ইণ্ডিয়ান চিটিজেন হয় নে নহয়। আপুনি কেতিয়াৰ পৰা মই জন্মৰ পৰা যিহেতুকে ইয়াত দি দিলোঁ। আপোনাৰ ৰিলিজন সুধিছে, কেটেগৰী সুধিছে আপোনাৰ SC ST OBC আপুনি কিহৰ পৰা বিলং কৰে সেইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপুনি লাষ্ট এক্সাম কোনটো দিছিল আৰু পাছ কিমান চনত কৰিছে ইয়াত আপুনি দি দিব লাগিব। ইয়াৰ পিছত আপোনাৰ হৈছে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট যিকোনো আপুনি ইয়াত দি দিব। দি দিয়াৰ পিছত আপোনাৰ যিটো ফাইল সেইটো ধৰা হ'ল আপোনাৰ ডিপ্ল'মা লোৱা যিটো চাৰ্টিফিকেট এখন আপুনি চইচ ফাইলত গৈ ইয়াৰ পৰা আপুনি চইচ কৰি ল'ব পাৰে। দিয়া হোৱাৰ পিছত আপোনাৰ HSLCৰ যিটো এক্সামিনেশ্যন, তাৰপিছত আপুনি পাছিং ইয়াৰ কিমান চনত পাছ কৰিছে HSLC ইয়াত আপুনি গোটেই ডিটেইলছখিনি দি দিব পাৰে। তাৰপিছত আপোনাৰ ইয়াত দিয়া আছে পেৰেণ্টছ কি কাম কৰে, তাৰপিছত পেৰেণ্টছৰ আপোনালোকে মাহিলী ইনকাম কি সেইবোৰ আপুনি ইয়াত চিলেক্ট কৰি দিব লাগিব। BPL কাৰ্ড আছে নে নাই ইয়াত আপুনি চিলেক্ট কৰি দিব লাগিব। আৰু ইয়াত সুধিছে ইয়াত আপোনাৰ কোৱালিফিকেশ্যন দিছে কিছুমান, আপোনাৰ NCC আছে নে আদি যিকোনো ধৰণৰ ইয়াত কোৱালিফিকেশ্যন দিয়া আছে সুধিছে। আপোনাৰ যদি আছে আপুনি ইয়েছ ক্লিক কৰিব আৰু নহ'লে ন' ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ ফটোটো আপুনি ইয়াত এনে আপলোড কৰিব লাগিব ইয়াৰ পৰা। আৰু আপোনাৰ যিটো চিগনেচাৰ আৰু ফটো আৰু চিগনেচাৰৰ চাইজ কেনেদৰে কমাব তাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে আই বটনত ভালদৰে চাব পাৰে। আৰু আপোনাৰ ফাইল ফটো আৰু যিটো আপোনাৰ চিগনেচাৰ সেইটো কিমান KB পৰা কিমান KBৰ ভিতৰত লাগিব সেইটো। আৰু বন্ধুসকল, ইয়াত আপোনাৰ পাছপোৰ্ট খুজিছে আৰু পাছপোৰ্টটো আপুনি দি দিব। আপুনি চিম্পুল 1 2 3 নথব, আপুনি আপোনাৰ নাম @1 2 3 অথবা আপুনি নামটো দি এডটো দিব। তেতিয়াহ'লে তাৰমানে আপোনাৰ যিটো পাছপোৰ্ট হয় সেইটো ভাল পাছপোৰ্ট বুলি কোৱা হয়। আৰু আপুনি সেইটো যিটো ইয়াত পাছপোৰ্ট দিব আৰু ইয়াতে দি দিব। আৰু এই পাছপোৰ্ট দিয়া হোৱাৰ পাছত আপুনি ইয়াত ছাবমিট দিয়া আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন ফৰ্ম হৈছিল সেইখন ছাবমিট হৈ গ'ল। আৰু তাত আপুনি এটা PDF পাব আৰু PDFটো ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব।
বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।